নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অসম পৰিবহণ বিভাগৰ পৰা নতুনকৈ 225টা পদ মুকলি কৰি দিছে। এই পদসমূহৰ অনলাইন এপ্লাই 20 জুলাইৰ পৰা আৰম্ভ হৈ 8 আগষ্টলৈকে চলিব আৰু এই পদসমূহত এপ্লাই কৰিবলৈ কোনো ধৰণৰ মাচুলৰ প্ৰয়োজন নহয়। আণ্ডাৰ কমিশ্যনাৰেট অফ ট্ৰান্সপৰ্ট ইয়াৰ পদসমূহ হৈছে এনেধৰণৰ: জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ্ছ লেভেল, ষ্টেন'গ্ৰাফাৰ, জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল, কম্পিউটাৰ এছিষ্টেণ্ট ইনফৰ্চমেণ্ট ইনস্পেক্টৰ, ইনফৰ্চমেণ্ট চেকাৰ আৰু গ্ৰেড 4। আৰু আণ্ডাৰ ডাইৰেক্টৰেট অফ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টৰ পদসমূহ হৈছে জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেলছ, এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ, জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল, মেকানিষ্ট, ফিটাৰ হেল্পাৰ আৰু ইলেক্ট্ৰিকেল ৱেয়াৰমেন। আৰু এই সকলোসমূহ পদৰ বাবে পে স্কেল হৈছে 14,000 to 49,000 আৰু ইয়াৰ সকলো পদৰ বাবে গ্ৰেড পেও থাকিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া: নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব আৰু ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব আৰু ইয়াৰ বয়স হ'ব লাগিব 18 পৰা 38 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা: জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ্ছ লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেলছৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ গ্ৰেজুৱেট হ'ব লাগিব। ষ্টেন'গ্ৰাফাৰ গ্ৰেজুৱেট আৰু লগতে ষ্টেন'গ্ৰাফাৰৰ ডিপ্ল'মা থাকিব লাগিব। এছিষ্টেণ্ট ইনফৰ্চমেণ্ট ইনস্পেক্টৰ HS পাছ হ'ব লাগিব। ইনফৰ্চমেণ্ট চেকাৰ মেট্ৰিক পাছ হ'লেই হ'ব। মেকানিষ্ট, ফিটাৰ হেল্পাৰ, ইলেক্ট্ৰিচিয়ান এই তিনিটা পদৰ বাবে মেট্ৰিক পাছ হ'ব লাগিব, লগতে ITI ডিপ্ল'মা থাকিব লাগিব। চিলেকশ্যন প্ৰচিডিউৰত দুটা ফেজত এক্সাম হ'ব। ফাৰ্ষ্ট ফেজত হ'ব ৰিটেন টেষ্ট আৰু ছেকেণ্ড ফেজত হ'ব কম্পিউটাৰ বেছড টেষ্ট। মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন: জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ্ছ লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেলৰ 150 মাৰ্কছৰ এক্সাম হ'ব। ষ্টেন'গ্ৰাফাৰৰ 200 মাৰ্কছৰ, এছিষ্টেণ্ট ইনফৰ্চমেণ্ট ইনস্পেক্টৰ এণ্ড ইনফৰ্চমেণ্ট চেকাৰৰ হ'ব 150 মাৰ্কছৰ, মেকানিষ্ট, ফিটাৰ হেল্পাৰ এণ্ড ইলেক্ট্ৰিকেল ৱেয়াৰমেনৰ হ'ব 150 মাৰ্কৰ এক্সাম আৰু গ্ৰেড 4ৰ হ'ব অনলি 65 মাৰ্কছৰ এক্সাম। আৰু আপোনালোকে এই পদসমূহৰ এপ্লাই www.slprbassam.in গৈ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই বন্ধুসকল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।